নমস্কাৰ বন্ধু বান্ধৱীসকল কোচিং আবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি কোচিং আবৰ ভিডিঅ'ত আলোচনা কৰিম অসমৰ কৃষিৰ ওপৰত। অসমৰ জিঅ'গ্ৰাফিৰ ওপৰত অলৰেডি 4টা ভিডিঅ' দিয়া আছে। যদি আপোনালোকে ভিডিঅ' কেইটা চোৱা নাই তেনেহলে আমাৰ এইটো চেনেলত গৈ বাকি কেইটা ভিডিঅ' চাই ল'ব পাৰে। তেনেহলে বলক আমি আজি কৃষিৰ ওপৰত 15টা MCQ আলোচনা কৰো। Question number 1, agriculture word comes from which language? এগ্ৰিকালচাৰ শব্দটো কোন ভাষাৰ পৰা আহিছে? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 1 লেটিন ভাষাৰ পৰা। Question number 2, agricultural census is conducted after how many years? কৃষি পিয়ল কিমান বছৰৰ পাছত কৰা হয়? যেনেদৰে মানুহৰ সেন্সাস কৰা হয় তেনেদৰে কৃষিৰ ক্ষেত্ৰতো সেন্সাস কৰা হয়। আৰু কাৰেক্ট আনসাৰ হ'ব অপচন 3 প্ৰতি 5 বছৰৰ মূৰে মূৰে এগ্ৰিকালচাৰেল সেন্সাস কণ্ডাক্ট কৰা হয়। Question number 3, what percentage of land in Assam is covered by agriculture? অসমৰ কিমান শতাংশ মাটি কৃষিৰ দ্বাৰা সামৰি লোৱা হৈছে? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 4 about 54%। Question number 4, what percentage of the population in Assam is dependent on agriculture? অসমৰ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 1 more than 60%। Question number 5, what is the primary sector of Assam's economy? অসমৰ অৰ্থনীতিৰ প্ৰাথমিক খণ্ড কি? এটো সকলোৱে জানো আমি অপচন 2 কাৰেক্ট আনসাৰ হ'ব এগ্ৰিকালচাৰ। Question number 6, Assam Agriculture University was established in which year? অসম কৃষি বিশ্ববিদ্যালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 3 1969ত। Question number 7, in which place first sugar mill in Assam was established? কোন ঠাইত অসমৰ প্ৰথম চেনি মিল স্থাপন কৰা হৈছিল? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 4 বৰুৱা বামুনগাঁও। Question number 8, which district in Assam produces highest bananas? অসমৰ কোনখন জিলাত সৰ্বাধিক কলৰ উৎপাদন হয়? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 3 গোৱালপাৰা। Question number 9, Assam's only chemical fertilizer plant is located in which place? অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ উদ্যোগ কোন ঠাইত অৱস্থিত? এটো সকলোৱে জানো অপচন 1 নামৰূপত। Question number 10, in which year Assam Seed Corporation Limited established? কোন বছৰত অসমত বীজ নিগম লিমিটেড প্ৰতিষ্ঠা কৰিছিল? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 3 জানুৱাৰী 1967ত। Question number 11, currently who is the agriculture minister of Assam? বৰ্তমান অসমৰ কৃষি মন্ত্ৰী কোন? ইয়াতে কাৰেক্ট আনসাৰ অপচন 4 অতুল বৰা। Question number 12, in which year মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা was introduced by Assam government? কোন বছৰত অসমত চৰকাৰে মুখ্যমন্ত্ৰী সা-সঁজুলি যোজনা প্ৰৱৰ্তন কৰিছিল? সংক্ষেপে MMKSSY। ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 2 2018-19ত। Question number 13, which of the following is known as golden fiber? তলৰ কোনটোক সোণালীয়া বুলি জনা যায়? এটো সোণালীয়া বুলি কোৱাৰ লগে লগে বহুতে এনসাৰটো ভুল কৰে। আপোনালোকে মনত ৰাখিব ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন 1 জুট। জুট মানে আমি যেটো মৰাপাত সেই মৰাপাতটোক সোণালীয়া বুলি জনা যায় অসমত। Question number 14, which type of rice is also known as autumn rice in Assam? কোনবিধ চাউলক অসমত শৰৎ চাউল বুলি জনা যায়? ইয়াতে কাৰেক্ট আনসাৰ অপচন 2 আহু। আহু চাউলক অসমত শৰৎ চাউল বুলি জনা যায়। And last question, which of the following is known as cash crop in Assam? তলৰ কোনটো অসমত নগদ শস্য বুলি জনা যায়? ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন 4 সুগাৰ কেন। মানে কুঁহিয়াৰক অসমত নগদ শস্য বুলি জনা যায়। আজিৰ ভিডিঅ'টিত ইমানে আছিল বন্ধুসকল। যদি ভিডিঅ'টি আপোনালোকে চাই ভাল পালে তেনেহলে ভিডিঅ'টি লাইক কৰিব, কমেন্ট কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি আমাৰ এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।